নমস্কাৰ, আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ ছাগলীৰ মাংস ৰেচিপি। একেবাৰে চিম্পুল হয়, তেনেকুৱা একো কোনো মা মছলা ব্যৱহাৰ কৰা নাই, কিন্তু খাবলৈ বহুত ভাল হৈছিল। আহক তেনেহ'লে দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। ছাগলী মাংস বনাবলৈ ইয়াত মই 4টা আলু এনেদৰে কাটি লৈছোঁ, আদা নহৰুৰ পেষ্ট বনাই লৈছোঁ, গোটা জিৰা পেষ্ট বনাই লৈছোঁ, 4টা শুকান জলকীয়া পেষ্ট বনাই লৈছোঁ, এটা বিলাহী মই এনেদৰে কাটি লৈছোঁ, 2টা শুকান জলকীয়া আৰু 2টা কেঁচা জলকীয়া লৈছোঁ, আৰু লং ইলাচি ডালচেনি পিচি লৈছোঁ। পিঁয়াজ 5টা এনেদৰে কাটি লৈছোঁ আৰু কেইখিলামান কেঁচা তেজপাত লৈছোঁ। আৰু এয়া মাংস নিমখ হালধি আগতীয়াকৈ সানি থৈছোঁ। কেৰাহীখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হৈ অহাত মই জোখমতে মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গৰম হৈ অহাত এতিয়া মই গোটা জিৰা দি দিছোঁ। কেঁচা জলকীয়া আৰু শুকান জলকীয়া 4টাও দি দিছোঁ। লগতে দিছোঁ তেজপাত কেইখিলা। এইখিনি অকণমান ভজাৰ পিছতে কাটি ৰখা পিঁয়াজখিনিও দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি কালাৰ সলনি নোহোৱালৈকে ভাজি থাকিম, যেতিয়ালৈকে ৰঙচুৱা নপৰে। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে আৰু ইয়াতে দিব লাগিব এতিয়া নিমখ হালধি সানি ৰখা মাংসখিনি। আৰু এতিয়া এইখিনি ভালদৰে মিলাই ল'ব লাগিব। আৰু ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া ঢাকন লগাই দিম। আৰু 2-3 মিনিটৰ পিছত ঢাকনখন খুলি লৈছোঁ আৰু এতিয়া আকৌ এইখিনি ভালদৰে লৰাই লৈছোঁ। পুনৰ ঢাকন লগাই দিছোঁ। এতিয়া দিব লাগিব আমাক পেষ্ট বনাই ৰখা মছলাখিনি। প্ৰথমতে মই জিৰাখিনি দি দিছোঁ, তাৰপিছত পেষ্ট বনাই ৰখা আদা নহৰুখিনি দি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিলাই ল'ব লাগিব মাংসৰ লগত, যাতে মাংসখিনিৰ ভিতৰত মছলাখিনি সোমাই যায়। পেষ্ট বনাই ৰখা শুকান জলকীয়া আৰু আলুখিনিও দি দিছোঁ, কিন্তু ভুলতে ভিডিঅ' কৰা নহ'ল। তাৰপিছত বিলাহীখিনিও দি দিলোঁ। এয়া চাওক, মাংসৰ কালাৰটোও সলনি হৈছে, লগতে বিলাহীখিনিও গলি গৈছে। প্ৰায় মাংসখিনি সিজি উঠিছে আৰু ইয়াতে এতিয়া পানী দিবৰ সময় হৈছে। মই জোখ অনুপাতে পানী দি দিছোঁ। পানীখিনি নিজৰ অনুপাতে দিব, যিমানখিনি জোল খায়। এইখিনি এতিয়া ট্ৰান্সফাৰ কৰি ল'ব লাগিব প্ৰেছাৰ কুকাৰত, যাতে মাংসখিনি সম্পূৰ্ণকৈ সিজে। যিহেতু ছাগলীৰ মাংস অলপ টাইম লাগে, সেইবাবে মই প্ৰেছাৰ কুকাৰত দি দিছোঁ আৰু সোনকালে সিজিবৰ বাবে। আৰু আলুখিনি মই ওলাই লৈছোঁ, যিহেতু আলুখিনি সিজিছে আৰু কুকাৰত দিলে আলুখিনি গলি যোৱাৰ সম্ভাৱনা থাকে, সেইবাবে মই কুকাৰৰ পৰা আলুকেইডোখৰ ওলাই লৈছোঁ। আৰু এতিয়া চিটি লগাবৰ বাবে ঢাকনিখন লগাই দিছোঁ আৰু কেইটিমান চিটি দিয়াৰ পিছত গেছটো মই বন্ধ কৰি দিম। কুকাৰটো ঠাণ্ডা হ'বলৈ দিব, তেতিয়াহে ঢাকনিখন খুলি ল'ব। আৰু ইয়াত চাওক, আমাৰ মাংস ৰেডি হৈ গৈছে। পুনৰ আলুকেইডোখৰ দি দিছোঁ আৰু অলপ সময় উতলাই ল'ম। আৰু উতলাই লোৱাৰ পিছত শেষত গৰম মছলা দি নমাই থ'ম। বন্ধু-বান্ধৱীসকল, মোৰ ছাগলীৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই দিয়া ভিডিঅ'বোৰ লগে লগে পাই যাব।